গাইছ, আজিৰ দিনটোত এটা বৰ বেয়া লগা ঘটনা এটা দেখিলোঁ। মোৰ বন্ধু বুবুল আমিনৰ হাতত এটা এই বান্দৰটো ধৰা দিলে মানে কি, একচুৱেলি সি আহি থাকোঁতে দেখা পালে যে বান্দৰটো সহায় অৱস্থাত পৰি আছে আৰু কোনোবাই বান্দৰটোক বৰ বেয়াকৈ আঘাত কৰিছে। এয়া চাওকচোন, কঁকালৰ ফালৰ পৰা বান্দৰটোৱে উঠাব নোৱাৰে। ই বুবুল আমিন মোৰ বন্ধু হয়। তেওঁ বহুত যত্ন কৰিছে এইটো বান্দৰটোক মানে সুস্থ কৰিবৰ কাৰণে। কল আনি দিছে, ভাত দিছে, বিস্কুট দিছে, খাইছে। পৰহিৰ পৰা ইয়াত পৰি আছে। আমি বুবুল আমিনৰ এয়া মাথা উঠাইছে অকণমান, কলটো দেখা পাই খাবৰ কাৰণে, কিন্তু পিছফালৰখিনি সি দাঙিব নোৱাৰে। কোনোবাই মাৰিছে বেয়াকৈ, তাৰপিছত এয়া কলটো ধুনীয়াকৈ খাইছে। কিছুমান অভদ্ৰ মানুহ, কিছুমান বৰ নিৰ্লজ্জ আৰু কি বুলি ক'ম, একচুৱেলি মানুহ জাতিটো একচুৱেলি মানুহ হৈ থকা নাই, মানুহৰ পৰা বৰ মানুহ অসুৰ হৈ গৈছে। এই কলটো কি ধুনীয়াকৈ ধৰি পেলাই খাইছে, কিন্তু কল ধৰি খাইছে বা ভাত অকণমান খাইছে। পানী আনিছে বাবু, পানী অকণ লৈ আহা। কিন্তু সি মাথাটো দাঙিব পাৰে অকণমান, মূৰটো, কিন্তু কঁকালৰ চোৱা দাঙিব নোৱাৰে। আৰু এয়া কল খুৱাই আছে মোৰ বন্ধু বুবুল আমিন। তেওঁ বহুত যত্ন কৰি আছে পৰহিৰ পৰা এইটো বান্দৰটোক সুস্থ কৰিবৰ কাৰণে, আৰু বিভিন্ন ঠাইত খবৰ দিছে, ফেচবুকতো দিছে। আৰু মই আহি থাকোঁতে তেওঁক লগ পাওঁতে মই দেখিলোঁ যে তেওঁ এই বান্দৰটোৰ লগতে ব্যস্ত হৈ আছিল, আৰু মই চালোঁ আহি যে তেওঁ ব্যস্ত হৈ আছে। ইয়াত ময়ো অকণমান এখন্তেক ৰখি খা খবৰ ল'লোঁ, আৰু আমি দুয়োটাই লগ লাগি খবৰ কৰিলোঁ। খবৰ কৰোঁতে একচুৱেলি এজন মহান পুৰুষ। তেওঁ এনেকুৱা কুকুৰ, মেকুৰী বা সাপ বা বান্দৰ এইবিলাক তেওঁ চিকিৎসা কৰে, আৰু নিজৰ জেগাতে তেওঁ পোহপাল দি ৰাখে। তো তেওঁ আহি 5টা বজাত আহি পাম বুলি কৈছে। এতিয়াও 5টা বজা নাই, বাজিলে। তো আহি পাব অলপ পিছতে। তেওঁ আহি পাই ইয়াক সুস্থ কৰিবৰ কাৰণে বেজি ঔষধ কি লাগে দিব বুলি কৈছে। তো মানুহ ইমান ইমান নিষ্ঠুৰ হয় যে ইয়াৰ কঁকালত কোবাই কিনে বান্দৰটোৰ কঁকালটো ভাঙি দিছে। চাওক কিমান নিষ্ঠুৰ মানুহ। খোৱা গোসাই খোৱা। পানী বটল আনিছা? বুবুলক ধুনীয়াকৈ চিনি পোৱা হৈ গৈছে নে? জীৱশ্ৰেষ্ঠ মানুহৰ দেশত বৰ্বৰ মানুহ, আৰু বৰ্বৰ মানুহৰ বৰ্বৰ কাণ্ড। এই মানুহৰূপী অসুৰ বুলি যাক কোৱা হয়, তাৰেই চিনাকি, তাৰেই পৰিচয় এই বান্দৰটোক মাৰি কঁকাল চোৱা ভাঙি দিছে। এই পোষ্টটোৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ, কোনোবা যদি সদাশয় ব্যক্তি এই পোষ্টটো চাই আছে, তেতিয়াহ'লে এইটো শ্বেয়াৰ কৰি দিব, যাতে বান্দৰটোৱে উপযুক্ত ঠাইত গৈ উপযুক্ত চিকিৎসা পায়। বুবুল আমিন তেওঁ মহান ব্যক্তি। তেওঁ কাম যিমানখিনি পাৰে তেওঁ সুস্থ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু এইটো বিচাৰিছোঁ যে অসহায় অৱস্থাত থকা বান্দৰটোত আৰু বুবুল আমিনে কিমান দিন চিকিৎসা কৰিব, এওঁতো একো নাজানে, সাধাৰণ গাঁৱৰ মানুহ, আমিও নাজানো। গতিকে আমি নাজানো যেতিয়া কোনোবা সহায় কৰোঁতা বান্দৰটোক উপযুক্ত চিকিৎসা দিয়া মানুহৰ হাতত যদি এই ভিডিঅ'টো পৰি যায়, তেতিয়াহ'লে বান্দৰটোক উপযুক্ত চিকিৎসা দিব পাৰিব, আৰু ই সুস্থ হৈ উঠিব, আগৰ দৰে ই ফুৰা ঘূৰা কৰি থাকিব পাৰিব। গতিকে পাৰিলে যদি ভাবে যে ইয়াক উপযুক্ত চিকিৎসা দিয়াটো দৰকাৰ, আৰু বান্দৰটোৰ প্ৰতি অকণমানো যদি মৰম জাগিছে, পোষ্টটো শ্বেয়াৰ কৰি আপোনালোকে এইটো সহায় কৰি দিব বান্দৰটোৰ খাতিৰত, যাতে সি সুস্থ হৈ উঠাৰ কাৰণে উপযুক্ত মানুহ এজন লগ পায়, উপযুক্ত ব্যক্তি এজন লগ পায়, যিয়ে তেওঁক চিকিৎসা কৰিব, উপযুক্ত চিকিৎসা কৰিব। ইমানখিনিয়ে ক'লোঁ। চাওঁ, 5টা বজাত আহি পোৱা কথা আছিলে মানুহ, ডক্টৰ অহা কথা আছিলে, একচুৱেলি ডক্টৰক খবৰ দিছিলে। তো তেওঁ আহি পালে ইয়াতকৈ ভাল হ'ব বুলি আশা ৰাখিছোঁ। এই গোসাঁই, এই বান্দৰটো মোক গোসাঁই বুলি কওঁতে মূৰ দাঙি চাইছে অকণমান, আৰু খুৱাব চেষ্টা কৰিছে। পানী অলপ দি দিয়া। পোষ্টটো শ্বেয়াৰ কৰক, যাতে এই বান্দৰটোৱে উপযুক্ত চিকিৎসকৰ হাতত পৰে। পশু চিকিৎসক আছেতো, আমি কিন্তু কানেক্ট কৰিব পৰা নাই উপযুক্ত পশু চিকিৎসকৰ হাতলৈ, মানে ওচৰত। কিন্তু কাৰোবাৰ নহয় কাৰোবাৰ হাতত যদি পশু চিকিৎসকৰ হাতত, ভাল পশু চিকিৎসকৰ হাতত পৰি যায়, তেতিয়াহ'লে বান্দৰটো ভাল হ'ব, আগৰ নিচিনাকৈ জংঘলত ফুৰিব পাৰিব আৰামছে। তাৰো এখন সংসাৰ আছে,
সি নিজৰ সংসাৰত যাব পাৰিব। খাই আছেনে? এজন বন্ধু, এজনো ল'ৰা এজন হেল্প কৰিছে, বহুত সহায় কৰিছে এজন। পষ্টটো বেছিকৈ শ্বেয়াৰ কৰক যাতে উপযুক্ত চিকিৎসা পায়। বান্দৰটো উপযুক্ত মানুহৰ চিকিৎসকৰ হাতত খবৰটো গুচি যায়। ধন্যবাদ। দুটা খালা, দুটা হৈছে।